পশ্চিম কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আঁচনিৰ ৰূপায়ণত ব্যাপক দুৰ্নীতি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। ডিফুত দিব্যাংগ লোকৰ মাজত ভোটাৰ সজাগতা সভা। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য চৰকাৰী বাসভৱনত বিজেপি গণযোগদান সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত সন্মিলিত কাৰ্বি যুৱ পৰিষদৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আঁচনিৰ ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। বিগত 2017-18 বৰ্ষৰ অধীনত আবণ্টিত পেকেজ নম্বৰ AS12330 ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা, কনিষ্ঠ অভিযন্তাৰ গোপন বুজাবুজিত কাম নকৰাকৈ লুণ্ঠন চলালে উক্ত আঁচনিৰ ধন। বিভাগটো খেৰণী সহকাৰী অভিযন্তা কাৰ্যালয় অধীনস্থ থেপলিয়া ৰাম আৰু ঠেংলং গাঁৱৰ সংযোগী পথৰ 5.5 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে প্ৰায় 3 কোটি টকাৰ আবণ্টন দিয়া হৈছিল। কিন্তু ঠিকাদাৰ কমল গিৰি আৰু বৈঠালাংছু গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা জনৈ কলিতা উপাধিকাৰীৰ লগতে বৰ্তমান বৈঠালাংছু গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ সোম ভট্টাচাৰ্য আৰু কনিষ্ঠ অভিযন্তা শশী মোহন কলিতা মাজত থকা গোপন বুজাবুজিৰ বাবে নিৰ্ধাৰিত পথছোৱাৰ নিৰ্মাণ নকৰি মাত্ৰ 4 কিলোমিটাৰ পথ নিৰ্মাণ কৰি আবণ্টিত ধন আত্মসাৎ কৰা অভিযোগ তুলিছে স্থানীয় ৰাইজে। ফলত আঁচনিত সংঘটিত হোৱা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে। 5 কিলোমিটাৰ আছিলে, কিন্তু এতিয়া বৰ্তমান কমপ্লিট হৈছে আপোনাৰ 4 কিলোমিটাৰ নে কিমানেই হৈছে। কোনটো গাঁৱত এইটো সন্মিলাংছু ক'ৰ পৰা ক'লৈকে বনাব লাগিছিল? এইটো থেপলিয়াৰাম পৰা এনেইতো ঠেংলং বস্তিলৈকে বনাবলগীয়া ৰাস্তা এইটো। এতিয়া বাকীখিনি বনা নাই নেকি? নাই, বাকীখিনিতো দেখা নাই, কিন্তু এইকেইদিন এই ইলেকশ্যনৰ এইটো পিৰিয়ডতে মানে আপোনাৰ ৰাস্তাটো ঠেংলং গাঁৱৰ ভিতৰতে চাইড বাম এনে কাটি আছে বুলি কৈছে, কিন্তু মইতো এইকেইদিন যোৱা নাই। কণ্ট্ৰেক্টৰ কোন হয়? কণ্ট্ৰেক্টৰটো আগৰ কণ্ট্ৰেক্টৰ, এইটো যিটো ৰাস্তাৰ কণ্ট্ৰেক্টৰটো কমলগিৰি হয়। মোৰ ওচৰত আহিছে, আমি ত্ৰিপুৰাৰাম টু ঠেংলংলৈকে কাম কৰিছোঁ। মই আৰু মোৰ লগত মোৰ বন্ধু এজন আছিল, বচিল লস্কৰ। আৰু এনেতো এষ্টিমেট হিচাপত আমি শুনামতে, আমিতো ইমানখিনি নাজানো, কিন্তু আমি শুনামতে 5.58 হয়। আমাক 4.4লৈকে আমি কৰিছোঁ। ইয়াৰ পিছত যদি কাম কৰিব লগা হয় আমি পিছত চিন্তা কৰিম। এইটো কোনে কৈছে? এইটো মানে ৰসাংদায়ক হৈছে, আৰু কিমানখিনি হয় কিমানখিনি নহয় সেইটোতো মই গম নাপাওঁ। বৰ্ডত লিখা আছে 5.58 হিচাপে আমি কৰিছোঁ, কিন্তু 4.4। আৰু সেই অনুযায়ী আমাৰ হিচাপটো আমাৰ লগত ভালদৰে হোৱা নাই। পইচা অলপ থাকি গৈছিল, কেইটামান আমি ড্ৰাম আনিছোঁ, কিন্তু সেই ড্ৰাম আনিও মানে পইচাটো নেকা পোৱা নাই। এইটো বনাব লাগে 5.58। এইটোতো ইমানখিনি নাজানো, কিন্তু এষ্টিমেট হিচাপত জানো আমি 5.58 হয়। বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট। চেভেভ চেলৰ উদ্যোগত ডিফু জিলা সমাজ কল্যাণ বিভাগৰ সভা কক্ষত ভোটাৰ সজাগতা প্ৰদানৰ অংশ হিচাপে দিব্যাংগ ভোটাৰৰ মাজত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়। চেভেভ চেলৰ উদ্যোগত ডিফু জিলা সমাজ কল্যাণ বিভাগৰ সভা কক্ষত ভোটাৰ সজাগতা প্ৰদানৰ অংশ হিচাপে দিব্যাংগ ভোটাৰৰ মাজত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়।
দিব্যাংগ ভোটাৰক লৈ অনুষ্ঠিত কৰা সজাগতা সভাত ডক্টৰ অতুল কলিতা, হেলেন টেৰাংপি, ৰাণী টেৰাংপি আৰু দীপেন শইকীয়াই প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে দিব্যাংগ ভোটাৰসকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। ডিফুস্থিত জনস্বাস্থ্য কাৰিকৰী পৰিদৰ্শন বাংলোত সন্মিলিত কাৰ্বি যুৱ পৰিষদৰ সংবাদমেল। পৰিষদৰ যুৱ নেতাসকলে সংবাদমেলৰ জৰিয়তে মুখ্য কাৰ্যবাহী সদস্য চৰকাৰী বাসভৱনত অনুষ্ঠিত বিজেপি গণযোগদান কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৰি কৰে। UKYC তথা সন্মিলিত কাৰ্বি যুৱ পৰিষদে আয়োজন কৰা সংবাদ মেলত ব্যক্ত কৰে যে সন্মিলিত কাৰ্বি যুৱ পৰিষদৰ সভাপতি সঞ্জয় টিমুসহ তেওঁৰ কেইবাগৰাকী সংগীয়ে 14 মাৰ্চত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ চৰকাৰী বাসভৱনত গৈছিল যদিও গণযোগদান কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যত নহয়। কাকতলীয়াভাৱে সিদিনা বিজেপি গণযোগদান কাৰ্যসূচী চলি আছিল আৰু অনুষ্ঠান চলি থকাৰ মাজতে উপস্থিত হোৱাৰ হেতুকে তেওঁলোককো পহৰে আদৰণি জনায়। এনে পৰিস্থিতিত মুখ্য কাৰ্যবাহী সদস্যগৰাকীক যুৱ পৰিষদে বেয়া পোৱা নাই, কিন্তু হঠাৎ ৰাজনৈতিক দলত যোগদানৰ কোনো উদ্দেশ্য নাই। কিন্তু প্ৰয়োজন হ'লে ব্যক্তিগতভাৱে কোনোৱে নিৰ্বাচনত তেওঁৰ দলক সহায় সহযোগ কৰিব পাৰে। Positively, CM sar ke hai, dan kasingwa ya kuthak sini ditum, kacitik tang itu pakaci sik mek. Sita me, saya jog je nilitum Central Committee long members, ben jenglok sita me nang humang rambet ajo ini, nilitum abangke hadak lerok pe na bangke, ultimately bang hadak mass joining si pedorong. Sita me nilitum CM of Karbiang long, amana peng itu alani pas tami ning oi e, lapen alani long, kedo kethe geding atum hanan sita me nili, hangki tu jelam abe. Same isia bang nilitum song hin pen lamplara cipikang tung bang alalo nilitum haladak BJP song ba CM tulidam rong hanga ke hai atheng nu ke dam ba bidong er bang ke mass joining kali nilitum akimang bang mo pen nili than et lo lasi laso kutha ka bang ke nilitum akimang pen ba resolution ke ding tang kali der report lasi nilitum bang ta bang lamplar cipi tunang koklo je nilitum akimang bang belek do halai youth tumpen alang li pen ka do bet todrong from si ka chingki longi hala sawar sai sekian sitame sai job dia alang li te nu aweng thetam ba man teng ke do abang khu pinak posi alang li program sitame well arrange support de night no dak ba refuse no dak nilitum sitame hala dak ma joining long do nang kok lasi nili ipaju si alang kaning je bang lalo je karbiang long asiam sitame nilitum aputhak ningoi dang ne athe nilitum direct alang li long putigal long bang nilitum theken kam si yor ne akenang so kote in future indirectly bang ke kachira punji phan bang hodai ta welcome ba alani phas ta ning ching sambo la pen kachira bi phan hodai ta ready নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত হ'ব লগা দ্বিতীয় নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰায় সাজু হৈছে জিলা প্ৰশাসন। একমাত্ৰ বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা ৰাজনৈতিক দলসমূহেও নিজ নিজ দলৰ প্ৰাৰ্থী বিজয় দিয়াৰ বাবে সভা সমিতি পাতি ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবে তৎপৰ হৈ উঠিছে। সমষ্টিটোৰ বাবে সৰ্বমুঠ 10জন প্ৰাৰ্থীয়ে জিলা উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰিছিল, কিন্তু মনোনয়ন পত্ৰত সঠিক নথিপত্ৰ নোহোৱাৰ বাবে ৰাষ্ট্ৰীয় হিন্দু সমাজ পাৰ্টীৰ প্ৰাৰ্থী হৈ মনোনয়ন দাখিল কৰা প্ৰবীণ হানছেৰ মনোনয়ন নাকচ হয়। তাৰোপৰিও বুধবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা বাবু তেৰণে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। তেওঁৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল। তাকে লৈ অৱশেষত 8জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। সমষ্টিটোৰ মুঠ 20,09,753 জন ভোটাৰে 328টা ভোট কেন্দ্ৰৰ জৰিয়তে এইবাৰ 8জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। অৱশ্যে কোনে শেষৰ হাঁহি মাৰিবলৈ সক্ষম হ'ব সেয়া সময়হে ক'ব। Nasinilike, I wish success to all the candidates. Bahutin taman-tami
Athema article 244A join iban si rara tum tame campaign nam ibom lo long bom lo jahak tum ke ahem chadona chikim bom lo gari adoro sota chiki long bom lo apen ke PDC ke taho ke PLT kelne fatum an ahele tame bangrum erlo la jinen home star si tame thanga hem prek ta barve ke mati nan tum chini lo kai kor pho February ni ha dena rong thek long lo ke la suppose ili tum chekak da kapilo ten ili tum alu pen kaching ki doji la ipechal si tum pen he thema alang tum haji punili ning koiso pen chini tum hai vek ji বৈঠালাংছৰ পৰা জাছন হে ৰিপৰ্ট কাপিউছ 17 নং বোকাজান বিধানসভা সমষ্টিৰ হৈ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী ৰতন ইংটিক সমষ্টিয়ে আগবঢ়াইছে উষ্ম অভিনন্দন আজি নীলিপ সমষ্টিৰ চকীহলাত বিশাল সমৰ্থক ৰাইজ উপস্থিতিত অভিনন্দন জনাই সমৰ্থক ৰাইজে চকীহলা স্থিত মণ্ডল কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশাল সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংটিক উষ্ম অভিবাদন জনাই দলীয় সমৰ্থকে মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি বিনাৰচন ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত এইখন সভাতে বিজেপি এপিএছ এলচি আৰু এছটিচিৰ পৰা যোগদান কৰা কেইবাগৰাকী সমৰ্থকক আনুষ্ঠানিক আদৰণি জনায় উল্লেখযোগ্য উক্ত সভাত কংগ্ৰেছৰ বিশিষ্ট কৰ্মকৰ্তা তথা নেতাৰ লগতে দলৰ শতাধিক সমৰ্থকে অংশ লয় আৰু বিজেপিৰ লগত যদি আমি থাকিম তেতিয়া হলে বিজেপিয়ে আমাক মাটি তলত কৰি পেলাব সেই কাৰণে আমি আমাৰ চৰকাৰ আমি বিচাৰিছো আমাৰ যি কংগ্ৰেছ চৰকাৰ ব্ৰিটিছ দিনৰ চৰকাৰ আমাৰ নিজৰ চৰকাৰ সেই চৰকাৰটো যে আমি পুনৰ এই চৰকাৰটো যে আমি পাম আৰু এই চৰকাৰখনত আমি সকলোৱে যে এই চৰকাৰখনত আমি হাতৰ ছবিত আমি ভোট দি পেলাই আমি কংগ্ৰেছ চৰকাৰত আমি জয়যুক্ত কৰিম বুলি কৈ আমি আগবাঢ়ি আহিছোঁ स्कूल हम बांद्री की चेंग फील्ड पेठे उस्तमे हलादा क्वार्टर्स के किम नॉन दो प्रॉम उस्तमे हला सोता का दो कवे ने सिगे किम लो दोखरा लोंग पुनो कोला माती लोंग पुनो लापेन लदा का दो कवे स्कूल पिनांग के दो अंस्तमे हला सुदनी हुतसी पंजाना लोंग पुनो मेरा भिती लोंग पुनो ha hiri long puna ka do kavela soiria astame hal school hem porjonto ki mathabe lapen dak rada tumani khanga tengsi hala so da kais tame a proposal nang pilo rada tum ke manga tengsi ka do kave kam ke claim nang yans tame towar pino pirthe lai ke claim nang yans tame hala so tame ne pwdm ke do puna education ke em ke do puna hala so claim pom bam lo lasi non jong si mandat lo polote lan so ang kange the ko son si jitu government pen ke do provision ana tengke a hok pet rada tum long vek po rada tum ke long istame nangli tum long wangsi nangli tum phan ku pisike nangjima rada tum phan chingwai si gram sabha hisab ingi si je nangli tum je la son si ke nangi rongta je ni tum ke la son community hall puna kijuna lang puna neli le proposal ki pi gali office ta nangli tum pen rong along neli wangsi ingi sarpensi nangli tum motamot ensi claim pon jila halo nili la solam ma ke monili speech utani ningje lo jitu otoma state bank ke ha kitcheng hut pestami 244 a polampini karbi anglong do thang the sang thek the bank ke hala sod bangta সংবিধান লং কনস্টিটিউশন লং ইন্ডিয়া কি চারিয়া লো লং সামে পাদোনাঙ্গি পু বাংকে hala sota indira gandhi utsi hala da provision bi tikang lo alang tum congress tum si mathalo la pe non stame ni tum ke nang so dotang lo karbi tum la so ke mang bangke la pe la so bostu ke je hangnang pu opportunity 184 session non ke do bom district congress president forcing inti utsi puthot government funds tame ke nang so session long chapasi la so postame process koril কৈলামাটিৰ পৰা পিটৰ টেনৰ ৰিপৰ্ট কাপিউছ সময় হৈছে বাণিজ্যিক বিৰতিৰ Punctual Electronics Depot Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Punctual Electronics, Depot Ronkilan. Visit the store now. Punctual Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Garbi Security Services Private Limited, an ISO certified company since 2021.
Office Difu Karbi Anglong near TV Center. For more information, contact bimolkiling 9390632243 or you can mail at bimolkiling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি আংলং জিলা সৰুপথাৰ সমষ্টিত এহাতে গণযোগদান কাৰ্যসূচী আনহাতে নিৰ্বাচনী সভা আঞ্চলিক ৰাজনৈতিক দল ASTCৰ সমৰ্থক ৰাইজৰ উষ্ম অভিনন্দন আগন্তুক বিধানসভা নিৰ্বাচনৰ 17 নং বোকাজান বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী ৰাজেন ৰংপিক ASTC সমাংগ্ৰ জটছন বি ডানিয়েল বি প্ৰমুখ কেএছৰ সভাপতি জেমছন টিমু প্ৰমুখ বিশিষ্ট নেতা তথা কৰ্মকৰ্তাৰ উপস্থিতিত ASTCৰ প্ৰাৰ্থী ৰাজেন ৰংপিক সৰুপথাৰ সমষ্টিৰ নম্বৰ আদৰ্শ গাঁৱত অনুষ্ঠিত গণযোগদান সভাত উষ্ম অভিনন্দন জনোৱা হয় বুধবাৰে লগতে বাপুৰাম তেৰাঙৰ নেতৃত্বত নিজ-দল এৰি ASTCত যোগদান কৰা সকলোকো দলে আনুষ্ঠানিক অভিবাদন জনায় আনহাতে 246 ধাৰা কাৰ্যকৰী MOU SOU পূৰ্ণাংগ ৰূপায়ণ তথা আলোচনাপন্থী সহস্ৰ সংগঠন KLNLF KPLA UPLA সমস্যা সমাধানক মূল ইস্যু কৰি আগন্তুক নিৰ্বাচনী যুদ্ধ ক্ষেত্ৰত যুঁজিবলৈ ওলোৱা প্ৰাৰ্থী ৰাজেন ৰংপিয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে Ilitum kapan Sorkar matante parlimen arona tengpen hemprek kilonggi awarsai hitik pido kusi labangso a hemprek kepachung deji pandili Bidhan Sabha arlo dile arjabi lapena bangke labangso akam pachuji phasi non penini litum sora peching rumlo lapena first time kachisong bo mahut MOS Lamdon Sitoksi UPDS Atum Sorkar Reading Pen Penang Anjakong Gelong Yapan Awar Saiwan Lo Bonta non kita bom Sorkar Atum Labang So Kam Pachun Kita Laso Kamong Si Pachun Pi Ada Sonte Ladak Bang Suri Kep Awe Kinitum Sakuri Long Yupolo Karbi Anglong District Ke Thom Mansi District Council Ke Thom Mandi Porlo Lape non kita bom district non Karbi Anglong Autonomous Council ta Bang Kep IMC Dim Bang Kep do ye porlo la so thak si ladak pedangan awar saido la hai awar sai jong sedak Karbi Anglong siwan pamer ko de Karbi Anglong gorgor je porlo setame non kita bom BJP non Congress non ake hoy tom la bangsa kam pa peng kede lo amasi long tang det aja kong hitame akam bang bang de lo rading tu klem rape darape ni tu ninge chit the bangla lo karbia khai pan hokpet karjap mate ajuding kluipen kichi song pen kewang lak a hokpet ke ili tu SDC song no pusini li matha la pen tu ining kichi the la hano alang tu ke dam tang hot ko an kichi song ta MOU on ke wan pilang non ke do bom ke dam tang kongres sokar tu ningkan trip focus ke cari ko pilai son bakke wan doma nili rad phan pachining tung la pen tu non ke do bom sarkar me pilai son bakke wan pidoma ili tu thaglong le la si ke dam tang ili tu ke 30 department ke wan lo sodak taxi ke wan jilang arni anso se ili tu kar bia khai ban ke pa jogi plote la ke ili tu ke regional phan si chirip tip nei posi kadu ko nili tu kamera per jik pujik pen matha lo Bukajanar পৰা পিছটো লেখাৰ ৰিপৰ্ট কাপ নিউজ অবৈধ সামগ্ৰী সৰবৰাহকাৰী আৰক্ষীৰ চকুত ধূলি দিবলৈ নন কৌশল অৱলম্বন কৰিছে বিশেষকৈ ৰাজ্যৰ ভিতৰত এক প্ৰকাৰ অবৈধ সামগ্ৰী সৰবৰাহৰ সুবিধাজনক স্থান হিচাপে পৰিগণিত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত আজিও বুকাজান আৰক্ষীয়ে জব্দ কৰে ব্যাপক পৰিমাণৰ কানি যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য প্ৰায় 28 লাখ টকা
কাৰ্বি আংলং জিলাৰ লাহোৰীজনৰ বিশেষ নাকাত তালাচীত বোকাজান মহকুমা আৰক্ষী আৰু খটখটি আৰক্ষী বিষয়া মবলিক ব্ৰহ্মৰ তৎপৰতাত প্ৰায় 30 কেজি ওজনৰ কানি জব্দ কৰাৰ লগতে আৰক্ষীয়ে 2 সৰবৰাহকাৰীক আটক কৰে। NL 01G9867 নম্বৰ যুক্ত এখন তেল পৰিবাহী ট্ৰাকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে উক্ত পৰিমাণৰ কানি। এই ঘটনাৰ সন্দৰ্ভত আটকাধীন সৰবৰাহকাৰী 2জন ক্ৰমে মণিপুৰৰ প্ৰেম শ্বেৰপা বয়স 29 আৰু প্ৰেমৰাজ ৰিজাল বয়স 39 বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জব্দকৃত উক্ত কানিখিনি মণিপুৰৰ পৰা লৈ অনা হৈছিল। অৰুণ দেশে ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।